মাৰান তুমি ফেলা লৈছোঁ এতিয়া ট্ৰেক্টাৰ ক'ত বিচৰি যাওঁ আমাৰ এন্দৰ এখন আছিল এন্দৰখনে বিচৰি যাওঁ ৰ হৰিদা হৰি বাপা তুমি আমাক মাতছ ৰ'বা এই তোমাৰ তাক আহিছিলোঁ হা এই মই অলপ মেলিছিলোঁ কালি ধান মাৰা নাই মই মাৰানটো ফেলাই থৈ আহিছোঁ ঘৰত এতিয়া ট্ৰেক্টাৰো নাই গৰু নাই একো নাই তোমাৰ ট্ৰেক্টাৰখনত লৈ আছিলোঁ শুনাইছোঁ ট্ৰেক্টাৰখন ট্ৰেক্টাৰ থকাটো আছে আজি তাৰমানে যাবা আৰু তোমাৰতো যাব লাগে কেতিয়া বজাত এতিয়া মোৰ তাত অলপমান বেছি মাৰান নহয় সৰু সুৰা মাৰান এটা আছিল ট্ৰেক্টাৰখন যদি আছে মই অলপ মাৰি দিয়া টাইমটো মানে এতিয়া না টাইমটো এতিয়া গ'লে মোৰ ভাল হয় এতিয়া সেইকাৰণে কৈছোঁ জলিয়া লগনে মাতি দিবা হ'ব এতিয়া যাব পাৰিম পইচাটো কিমান হ'ব পইচাটো এতিয়া তুমিতো জানাই আজিকালি তেল চেলৰ দাম বাঢ়ছি 800 হ'ব মাৰান এটাত কি 800 হা এই নাই 150 দিম হা কি হ'ব মই 150 টকাত যাব নোৱাৰিম কি 150 টকাত যাব নোৱাৰো হা নামন্তি মাৰা না আজিকালিতো জানাই তুমি তেল চেলৰ দাম বাঢ়ছি 150 টকাত যাব 1 লিটাৰ তেলৰ খৰচ নহয় তাতে অলপমান দাম 700 টকা দিয়া যদি 150 টকা দিছোঁ যাব পাৰিবে না 200 দিছোঁ যাব পাৰিবে না নৰাজি বাদ মই গৰু দি মাৰিম ভেবুল পাৱাৰ আছে না নাই ভেবুল ভেবুল হা মানুহ আছে না নাই ভেবুল ভেবুল হা কি হ'ব বাপা তোমাক গৰু হাল লাগছিলা বাপা গৰু হালটো এতিয়া এই পথাৰত আছে মাৰানটো ফেলাই থৈ আহিছিলোঁ বেছি ডাঙৰ মাৰান নহয় সৰু মাৰান গৰু হাল অলপ টাইমৰ কাৰণে তাকেতো গৰু হালটো পথাৰত আছে আনিব পাৰিবা না অলপ টাইমৰ কাৰণে এতিয়া ইজন মানুহ ধৰিব লাগে লৈ দুটামান মাৰান নহয় একদম সৰু মাৰান একদম যা তুমি আছে মই যাম যা হে হ'ব যাম যাম মানে লাগেই বাপা কিমান ন বেছি নালাগে 500 দিলে হ'ল 500 তাত টাকা গেল ফুৰিযোৰ টাকা গেল ফুৰি যায় কৈছে কি আজিকালি কথা আছে শুন আজিকালি চব বস্তুৰে দাম বাঢ়ছি 500 টকা লাগবই 100 টকা এটা দিম মাৰিবে না নালাগে যা নালাগে নাপলো গৰু নাপলো কি কৰ্ম মাৰানটো খেললো ছাগালে বিচি যাওঁ নেকি ক'ৰবাত ৰাস্তা চাস্তাই নিজটো নাই ছাগালকে বিচি যাওঁ ৰ কি হয় ছাগালেদি মাৰান সৰাই নে নকৰে চাম আজি কৰিবই লাগিব কিয় নকৰে চাওঁ ট্ৰেক্টাৰ নাপলো গৰু নাপলো ছাগালেদি নকৰো tao bùi đi xin đi quần chúng ta xin đi mà nó lại anh làm gì cho anh chứ còn này này Sorry, kok jangan apa perlu?
কচুৱা কোনা পাও ট্ৰেক্টৰ বিচৰি গৈছো গৰু বিচৰি গৈছো ছাগাল গিটেৰি মাৰণ মাৰলি তই না বুঢ়বাক নেকি এই ছাগাল দি মাৰণ মাৰছি আজি কেতিয়া মাৰি আছা কেতিয়া ধান উঠছি কিয় নকৰবো এতিয়া ধান নকৰি কি এতিয়া ধান উঠছি এতিয়া ধানক এটা কথাও সেই 4 ঘণ্টা মান হল ধানে হৰা নাই নহৰেও কিয়া ছাগালৰ ওজন নাই গৰু দি মাৰণ মাৰলে গৰুৰ ওজন আছে খচানতে ধান গিলা সৰি যায় আৰু ছাগালৰ ওজনে নাই কেনে হৰা কিয়া কৰব কিয়া কৰব এতিয়া ঘূৰা অলপ অলপ ঘূৰে নেকি ঘূৰা নাতনে ছাগাল দি মাৰণ মাৰাত কৈ বিয়া কোদাল টুকাৰ দি পেলাই কুবলি হয় বেছি হলে কয় হয় নেকি সেইকাৰণে হৰা নাই সেইকাৰণে 4 ঘণ্টা মই এইফালে দেখা পাই পেলাই ক'লো নহ'লেতো তহঁতে এনেকুৱা শিকলি হয় মই এনে নহয় মই হাজিৰা মানুহ হাজিৰাৰ মানুহ। তাকো পইচা দিছে নেতা বুলি কৈছে চেক্টৰ কৰতে নাপলি তই আরে ফুৰিটা কেলো কৰি দিবা পাব তাৰ বাপৰ দাম ভেবল টকা গেল গৰু হালো নাই ভেবল চিন্তা না ভেবলত হেবলে দাম সেইকাৰণে মই বহুত কৈছো সেইকাৰণে মই বোলে ছাগাল নাই বিচো এই ৰাস্তাৰ পৰা আনিছো জাগা নিজৰো নাই ৰাস্তাৰ পৰা ধৰি আনিছো গৰু কেতিয়া ট্ৰেক্টৰ এখন আছে নে বৰবাদ আমাৰ পইচাৰ মূল্য নাই দে হ'ব দে ছাগাল কেতিয়া মাৰণ মাৰলি নকৰবো ছাগাল কেতিয়া এতিয়া আৰু এতিয়া উপায় নাই যি টকালে দি কুব মই কৈছো হ'ল ধান খোলকান্তা হ'ব না কৈ দিছো আগুৰ বাজি কেই ৰেহান আছিলে এইগিলা বুদ্ধি মই এই দেখলো কাৰণে এই নহ'লে তোৰ এই এসপ্তাহ হতো নহ'লে হয় ধান হয়ে তোৰ মাথা এতিয়া এৰি যাওঁ এই লাগাম চাগাম বৰ দি আনিছিলো সেই এৰি দে বাপ্পা এই কষ্ট বা লাগে ছাগাল এতিয়া যা যা মোৰ ভুলি কিনে হ'ল যা তো যা কাম লাগব যা বাছা তোৰ ধৰো এনেকুৱা ভুল নখোজা আৰু গতিকে আমাৰ এই ভিডিঅ'টো মানে কি আমাৰ যদি ভাল লাগছে আপোনালোকে এটা কাম কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু আমাৰ এইটো নতুন নাম্বাৰ আমাৰ ইয়াতে কিবা ক'ব খুজিছে ক'ব পা কিবা এটা কৈ দিওঁ মই মানে মই এইটো চেনেলত আজি নতুন বুজিছে এইটো আৰু এটা কথা আমি ছাগাল গিলা হ'ল কিন্তু আমি পথাৰৰ পৰা বিচৰি আনিছোঁ হয় যিটো সিমান ভাল হোৱা নাই তথাপিও আমাক অলপ সহায় কৰিব ৰাইজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে এইটো যে আছে এইটো ঘণ্টা বটনটো একেবাৰে নাপাহৰিব এনেকৈ বজাই দিব